ফাইনেলি আহি পাইছোহি ডেষ্টিনেশ্যন পইণ্টত ভাস্কৰ দা ৰেডি হাই মজা লাগিলে বাইক ৰাইডটো কৰি ভালে বেয়া একদম পূৰা মজা আছে এতিয়া মুঠতে গা ধুব লাগিব পূৰা এনজয় কৰিম আপুনি পৰিৱেশৰ পৰিৱেশটোতো মানে ইমান দিনৰ মূৰত এনেকৈ ওলাই আহি পেলাই এইটো পৰিৱেশ পালে মানে এনেকুৱা লাগিছে সৰগত আছোঁ খুব ভাল লাগিছে মানে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক তেতিয়াও গম পাব যে কি ধামাকা হৈ আছে গতিকে গাইজ এতিয়া আমি গতিকে চব এই চাৰিওফালে ইমান ধুনীয়া পৰিৱেশৰ মাজত এটা ধুনীয়া ভিউ আৰু ডেষ্টিনেশ্যন পইণ্টলৈ আমি আগবাঢ়ি আছোঁ লগত আছে ভাস্কৰ দত্ত দ্য ফেমাছ ইউটিউবাৰ অফ আছাম ক'ব পাৰি নহয় 100% ক'ব পাৰি গতিকে তেওঁ আমাৰ লগত আছে গতিকে ভিডিঅ'টো আজি ধামাকা হ'ব আজি বাবুদাৰ যোনটো মানে কি হয় আপোনাৰ ইউটিউব চেনেল আছে ছেকেণ্ডবাৰৰ কাৰণে আকৌ ভাস্কৰ দা মোৰ লগত আছে আৰু ছেকেণ্ডবাৰৰ কাৰণে আজি ভাস্কৰ দা সৈতে আমি আজি এই ডেষ্টিনেশ্যন পইণ্টলৈ আহিছোঁ আৰু খুব ইউনিক প্লেচ হয় এইডোখৰ আমি আপোনালোকক যোনটো কামলৈ লৈ গৈ আছোঁ সদতি বুলি কয় এইডোখৰত বহুতকেইটা পৰ্যটনস্থলী বহুতকেইটা মানুহ ইয়াতে আহে বহুত ল'ৰা ছোৱালী ইয়াত আহে আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত ইয়াত ভিজিট কৰি দিয়ে বিলৰ ফাকে ফাকে পানী যোনটো এই ভাস্কৰ দা আহিছে ফেমাছ পূৰ্বাঞ্চল বহুত দিনৰ মূৰত চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব দেই বাচন্তি ব্লগ মাৰিব দেই অ'কে আমি পাই গ'লোঁ এতিয়া ব'লক বাকীকেইটা আমাৰ তাৰ পৰা আহি আছে সদতিৰ পৰা আহি আছে বুলি কৈছে জনাইছে বাকীকেইটা এইডোখৰ ৰাস্তা গাড়ী লৈ যাব পাৰি ত' গাইজ মানে কি হয় আজি আপোনাৰ ব্লগ চব নহওঁ আপোনালোকে কিবা কিবি কৈ দিছে মই আজি বাইক চলাই আছোঁ দেই আৰু নিপেনক দিছোঁ আৰু এনজয় কৰা ব'লক তেনেহ'লে আপোনাৰ ফ্ৰণ্ট কেমেৰাত আপোনালোকক এই বিউটিখিনি দেখাই আছোঁ ব'লক এতিয়া আহি আমি নেচাৰেল পৰিৱেশন আমি পাইছোঁহি গাইজ আৰু দেখিছে নাগালেণ্ডৰ এটা কিমান ধুনীয়া ভিউ মস্তি ভিউ এটাত মাই গড মজা লাগিছে দেই কোনফালে দি গৈছে No words to say. ক'বলৈ ভাষাই নাই ইমান বঢ়িয়া জেগাত আমি আহি পাইছোঁহি গাইজ ক'বলৈ ভাষা নাই এইফালে আমাৰ যিহেতু আমি আহিছে আমি আজি চৈতন্য পাৰ্কখনত এই মজা লাগিছে সেইফালে গান ধুই আছে গাইজ এয়া বেকত আমি যিহেতু আজি একদম এক্সাইটেড হৈ আছোঁ আৰু আপোনালোকে দেখিছে আমি যোনটো ডেষ্টিনেশ্যন পইণ্ট আহিছোঁ সন্ত সদতি এইডোখৰ আপোনালোকৰ খুব ইউনিক প্লেচ হয় আৰু বাকী গোটেই ল'ৰাবোৰে পৰ্যটক ইয়াত আহে ইয়াতে আৰু আজি যিহেতু আপোনালোকে গম পায় আজি স্বাধীনতা দিৱসৰ পাঠখনত একদম ভাস্কৰ দা একদম বিভাগৰ পৰা বহুত কষ্ট কৰি আহিছে আৰু আমাৰ এই জাৰ্ণিটোত আপোনালোকক একদম ভাস্কৰ দাৰ লগত আপোনালোক লৈ গৈছোঁ কি দেখিছে নগা পাহাৰৰ এই কাষতে গোটেই খেতি কৰিছে কলগছ কুঁহিয়াৰৰ খেতি লগতে ঝাও বন আছে ইয়াত তামোলৰ খেতিও কৰিছে যথেষ্ট মানে ইয়াত খেতি কৰিছে আৰু আপোনালোকক কি ক'ম আৰু একদম তাৰ মাজে মাজে এটা ঐতিহ্যমণ্ডিত মানে সেউজ পৰিৱেশত আপোনালোকক মাজে আপোনালোকক লৈ যাবলৈ প্ৰচেষ্টা কৰিছোঁ আৰু এইডোখৰ নাগালেণ্ডে পৰে অসম নাগালেণ্ড সীমান্ত আৰু অসম নাগালেণ্ড সীমান্ত এটা কণ্টকময় ৰাস্তা আৰু ইয়াৰ মাজেদি চাংঘৰত কেনেকৈ থাকে জীৱনশৈলী ইমান যিসকল নগা জনজাতীয় লোক আছে তেওঁলোকৰ জীৱনশৈলীৰ বিষয়ে আপোনালোকে আভাস পাব কোনবোৰ আপোনালোক চাই থাকিব বলক তেনেহ'লে আপোনালোকৰ এই মাজে যোন ডেষ্টিনেশ্যনৰ ৰাস্তাৰ মাজে আপোনালোকৰ সেই স্থানলৈ আপোনালোক লৈ গৈছোঁ যথেষ্ট বোকা আছে এইফালে পাপুদা আছে পাপুদা ধুনীয়াকৈ ইণ্ডিয়ান ফ্লেগ লগাই লৈছে যথেষ্ট কণ্টকময় ৰাস্তা দেখিছে আৰু কিন্তু এটা কাৰণে ভাল লাগিছে একদম মাজে এই ৰাস্তাবোৰ চব খুব ধুনীয়া দুই কাষে দেখিছে সেউজ বন সেউজীয়া মাথো সেউজীয়া আৰু সেই সেউজীয়া মাজে অনন্য যাত্ৰা আৰু এই অনন্য যাত্ৰা মাত্ৰা প্ৰদান কৰিছে আমাৰ সন্মানীয় ভাস্কৰ দাও আহিছে যিহেতু আজি এই আগলৈ গৈ আছে আপোনালোকে দেখিছে আৰু আমাৰ এই মাজত দেখিছে তামোল গছ কঁঠাল গছৰ একদম বাৰীৰে পৰিবেষ্টিত এটা ইউনিক ৰাস্তা কমলা গছ চব গাই তেনেকুৱা জেগাত আহিলে আৰু আপোনালোকক কি লাগে আপোনালোকে
আপোনালোকৰ মনটো ভাল লাগিব। আমি স্কিপ নকৰাকৈ আপোনালোকক লৈ গৈছোঁ বলক। আমি স্কিপ কৰা নাই আপোনাক আপোনালোকৰ যোনটো ৰিয়েল সেইটো ৰিয়েল দেখাবলৈ আমি চেষ্টা কৰিছোঁ। যথেষ্ট ভিতৰলৈ সোমাই আহিছোঁ আৰু মাজত গৈছে এইটো 1100 ভল্টৰ আপোনাৰ এইটো কাৰেণ্টৰ এটা তাঁৰ গৈছে। আমি স্কিপ নকৰাকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বন্ধুসকল। আৰু পাপুদা যিহেতু আছে, পাপুদা চেনেলত আজি মই যিহেতু ব্লগিং কৰিছোঁ, আপোনালোকে দায়টোক নধৰিব। পাপুদা বাইক চলাই আছে যিহেতু চেনেলত আমি ব্লগ কৰি আছোঁ, দায়টোক নধৰিব। পাপুদা আজি বাইক চলাই আছোঁ যিহেতু, আৰু যথেষ্ট আমি কণ্টকৰি ৰাস্তাৰে আমি সেউজীয়া পৰিৱেশৰ মাজে মাজে অনন্য অনবদ্য এটা যাত্ৰা কৰিছোঁ। আৰু ৰাস্তা যিহেতু যথেষ্ট বেয়া, যথেষ্ট এটা ঠাইত গাঁত আছে, যদিও আমি ভাল লাগিছে আমি এই ঠাইডোখৰত মানে যাত্ৰা অব্যাহত চব গাইজ। দুই এটা ঠাইত মানে অলপ দৰ গাঁত হৈছে, বাকীবোৰ ঠিকে আছে। হা হ'ব ফাইনেলি আহি পাইছোঁহি ডেষ্টিনেশ্যন পইণ্টত। ভাস্কৰ দা ৰেডি। হাই, মজা লাগিলে বাইক ৰাইডটো কৰি। এইটো ভালে বেয়া একদম পূৰা মজা আছে। এতিয়া মুঠতে গা ধুব লাগিব, পূৰা এনজয় কৰিম। আপুনি পৰিৱেশৰ পৰিৱেশটোতো মানে ইমান দিনৰ মূৰত এনেকৈ ওলাই আহি পেলাই এইটো পৰিৱেশ পালে মানে এনেকুৱা লাগিছে সৰগত আছোঁ। খুব ভাল লাগিছে মানে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক, তেতিয়া আৰু গম পাব যে কি ধামাকা হয়। গতিকে গাইজ এতিয়া আমি ডেষ্টিনেশ্যন পইণ্টলৈ যাম। ভাস্কৰ দাৰ যিখিনি কথা ক'লে চবকে আৰু এবাৰ ধন্যবাদ জনাইছোঁ। পূৰা চাব ভিডিঅ'টো আৰু বলক আমি তললৈ নামি যাম ডেষ্টিনেশ্যন পইণ্টত। আমাৰ সুজিত দা আছে, বহুত বহুত ধন্যবাদ। সুজিত দা আহিছে, মোৰ সুজিত দাই আমাক এই দেশলৈ আহিছে। গতিকে সুজিত দা থেংক ইউ। আৰু ভিডিঅ'টো পূৰা চাব, ধামাকা হ'ব। গতিকে আমি এতিয়া তললৈ নামি যাম, ঠিক আছে। যাওঁ আৰু ভাস্কৰ দাও আমাক গৈ আছে, এটা ধামাকা ভিডিঅ' বনিব। DSLR আমিও লৈ আজি ভাস্কৰ দা চেনেল ফালিব মুঠতে, লগতে মোৰ চেনেলটো চাই দিব আৰু চান্সত কৈ দিছোঁ। তাতে বিউটি কয় ভাস্কৰ দা, এপাক ঘূৰি দিয়ক। ভাস্কৰ দাৰ লগে লগে আমিও গৈ আছোঁ গাইছ। ইমান ধুনীয়া সুন্দৰ পৰিৱেশৰ মাজত আমি আহি পাইছোঁহি। এইবোৰ মানে অহাৰ কাৰণে মানুহবোৰ চবে নিজে নিজে হাতে কামে কৰিলে আৰু পাহাৰত সিহঁতি খৰি চৰি নিবলৈ আহে না আৰু খেতি কৰে। নাজানো তলত যাম আকৌ, তলত দ নাই। চবে হাই কৈ দিলে ভাল পাওঁ। বৰ মজা। শিৱসাগৰৰ ওচৰত যে এনেকুৱা ঠাই আছে ভবা নাছিলোঁ। এনেকুৱা চাবলৈ আমি শ্বিলং যাওঁ হয়নে? চাওঁ ইয়াৰ পৰা একদম ধুনীয়াকৈ ডুবকি লগাই দিয়ক। আৰু আমাৰ এইডোখৰ আহি পাবলৈ মেইনলি এজন মানুহক থেংক ইউ দিব লাগিব। সেইজনক পূৰা ৰাস্তা দেখুৱাই লৈ আহিছে। ডুবকি লগাও, মজা। ইয়াত কেনেকুৱা অনুভৱ খুবেই ভাল। ইয়ালৈ আহিব আপোনালৈ, চবেই আহিব, চব আহিব। ক'ত আছে কৈ দিয়ক, মোক কণ্টেক্ট কৰিলে হ'ব। মই ইমান ভাস্কৰ দা আজি আহিছে মোৰ চেনেলত, ইমান এক্সাইট যে মই ভিডিঅ'টো ৰেকৰ্ড কৰি পেলাই সেইটোৱে পাহৰি গ'লোঁ। ষ্টাৰ্ট মই দিব
এটা পৰিৱেশৰ ধুনীয়া পৰিৱেশৰ মাজত অ দ আছে অ আৰু নহয় আকৌ বম বুলি কয় এতিয়া আমি গা পা ধুওঁ ধুনীয়া পৰিৱেশত এটা পানী আপুনি চাওক না আপোনাৰ তলত দেখাব পাৰিম মানে ধুনীয়া চাফা পানী নাযাব নাযাব ভাস্কৰ দা সাঁতুৰিব নাজানে মই ধৰি লৈছো হাতত এৰিছো 1 2 3 ডাউন ভাস্কৰ দাই সাঁতুৰিব নাজানে আমাৰ ছাৰ আমাৰ সলমান খান আহি গ'ল বঢ়িয়া লাগিছে কিবা ক'ব মজা 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 কিবা ক'ব কিবা ক'ব মজা কিবা ক'ব একো নকওঁ একো নকওঁ সুজিত আমাৰ ছাৰ লৈ আছে চেল্ফি এটা লৈ লওক এইটো এনে কমেডি বুলি কয় তহঁতৰ সেইকেইটা ক'ত গ'ল গতিকে ছাৰ ইমান ধুনীয়া পৰিৱেশত বিলীন হৈছোঁ ধুনীয়া পানী ইমান ঠাণ্ডা নহয় ইমান পৰিষ্কাৰ ভাস্কৰ দাই যিটো কৈছে আৰু পইণ্টটো আপোনালোকক দেখালোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব ভাস্কৰ দা আছে তেতিয়া নিশ্চয় ছাবস্ক্ৰাইব কৰিব নতুনকৈ কোনোবা চাইছে চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক বহুত কষ্টৰে বহুত দূৰৰ মাজত আজি আমি এই পৰিৱেশত আহিছোঁ গতিকে নিজকে এটা বিলীন কৰিছোঁ আৰু আপোনালোকক এই ভিডিঅ'ৰ যোগেদি আপোনালোকক এটা ধুনীয়া সুন্দৰ পৰিৱেশ এটা ধুনীয়া ডেষ্টিনি পইণ্ট আপোনালোকক দেখালোঁ আশা কৰোঁ ভিডিঅ'টো ভাল পাব আৰু ইয়াতে অকণ বিৰতি দিওঁ আৰু অকণ এনজয় কৰি লওঁ টাইম স্পেণ্ড কৰি লওঁ उसके बाद ধামাকা গা ধুলোঁ গা ধুই পেলাই এয়া বেক চাইডত আমাৰ ভাস্কৰ দা পূৰা ব্যস্ত ফটোগ্ৰাফীত ফুল এনজয় কৰি আছে পুৰা এনজয় কৰি আছোঁ ফটো মাৰি আছোঁ গতিকে ভাস্কৰ দা বহুত ভাল লাগিলে আজি অহাৰ কাৰণে আৰু বহুত বহুত ধন্যবাদ দিছোঁ কাৰণ বহুত দিনৰ অপেক্ষাত ভাস্কৰ দাক লগ পালোঁ আৰু নিমন্ত্ৰণ সপক্ষে আহিলে আৰু ভাস্কৰ দা কেনেকৈ লাগে বহুত ভাল লাগিলে মোক এইটোৱে লাগে মই ঘৰৰ পৰা ভাবি আছোঁ কালি যদি ভাস্কৰ দাক লৈ যাম যদি জেগাডোখৰ ভাল নহয় কেনেকৈ লাগিব তাৰপাছত মনত কিবা এটা আছিল কিন্তু ইয়াত আহি ভাস্কৰ দাই যিটো কৈছে বোলে আমি শ্বিলং যাব নালাগে ন আৰু ক'তো যাব নালাগে বাছ ইয়াত আহা এক ডুবকি লৈ লোৱা শ্বিলঙত মজা লৈ যোৱা য়েছ সেইটো কিন্তু একদম ঠিক কথা কৈছে গতিকে ভাস্কৰ দাই বহুতখিনি উৎসাহ জনাইছে ভাল লাগিছে আৰু আমাৰ ভাইটি আছে আৰু আমাৰ নিপেন অথনিৰ পৰা থেংক ইউ মই বাইক চলাই থকাৰ কাৰণে সি মোৰ গোটেই ব্লগখিনি বনালে গতিকে তাকো থেংকছ দিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কৈছে ধন্যবাদ নিপেন আৰু আহি সুন্দৰ পৰিৱেশৰ মাজত নিজকে বিলীন কৰিবলৈ আহিছে আমাৰ সুজিত দা আছে সুজিত দাৰ লগত মই কথা পাতোঁ কাৰণ বহুত দেৰিৰ অন্তত আজি স্পেচিয়েল থেংকছ মই দিব বিচাৰিছোঁ সুজিত দাক কাৰণ তেওঁৰ অবিহনে আজি দেখাডোখৰ আমি সঁচাকৈ তেওঁৰ অবিহনে যদি নহ'লেহেঁতেন সঁচাকৈ আমি এই ডেষ্টিনি পইণ্টটো নাপালোঁ হয় সেইকাৰণে কালিৰ পৰা যোগাযোগ কৰিলোঁ গতিকে থেংকছ ফৰ সুজিত দা লগতে বিশু মাই ফ্ৰেণ্ড পাহৰি গৈছোঁ বহুত দিন চন্দকত থকাৰ পাছত হৈছে আৰু ভুল নাভাবিব গতিকে চিন্তা এবাৰ কৈ দিয়ক মোৰ ফালৰ পৰা চেনেলটো বহুত ধুনীয়া জেগা আপোনালোকে আহিব খুব সুন্দৰ জেগা অসম নাগালেণ্ড সীমান্তত অৱস্থিত হদহদী বুলি কয় এইটো একচুৱেলি হদহদী নহয় হদহদীটো অলপ আগত আছে এইটো হদগদী বুলি কয় খুব ধুনীয়া জেগা খুব ভাল জেগা প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি গা ধুই আছোঁ আপোনালোকে আহিব আৰু কিবা যদি অসুবিধা হয় আমাৰ লগত যোগাযোগ কৰিব আপোনালোকে চন্দকলৈ আহিলে ডিছক্ৰিপশ্যনত সুজিত দাৰ নম্বৰ মোবাইল নম্বৰ চন্দকলৈ আহিব চন্দকত অহাৰ পাছত যদি কিবা অসুবিধা হয়
আমাৰ লগত যোগাযোগ কৰিলে আপোনালোকৰ এই অঞ্চলটো চোৱাত আমি আপোনালোকক সহায় থেংক ইউ ধন্যবাদ সুজিত দালে আৰু বিশু এই ডেষ্টিনেশ্যন পইণ্টটো আপোনালোকক কেনেকৈ লাগিলে কমেণ্ট বক্সত জনাব যিহেতু আজি এটা এন ছেকশ্যন মানে কথাটো মই পাছত নেক্সট ভিডিঅ'ত কৈ দিম এন ছেকশ্যন মানে কি হয় মানে এবাৰ কি হ'ল আমাৰ ভেকচিন ডিউটি থাকে ঠিক আছে ভেকচিন ডিউটি আমি দি আছিলোঁ ভেকচিন ডিউটিতে মানে ঢেৰ ৰাতি মানে মাৰোঁতে 12টা এটা বাজিলে তো মই অকণমান ধেমালিত ক'লোঁ এন ছেকশ্যন মাৰি দিওঁ নি বুলি এই কথাটো লৈ আমি এন ছেকশ্যন কৰি আছোঁ গতিকে এন ছেকশ্যন ইজ মষ্ট ইম্পৰ্টেণ্ট মানুহ নে কি কয় আমি মেডিকেল ডিপাৰ্টমেণ্ট মানুহ লগত লৈ ফুৰোঁ গতিকে কিবা হ'লে ভেকচিনৰ লিংক থাকিব কিবা প্ৰেছক্ৰিপশ্যন দৰৱ লাগে আপোনালোক পাই যাব এন ছেকশ্যন আৰু এইটো ৰাইট দিছ ৱে এইটো ৱাটাৰ পলিউশ্যন ৱাটাৰ বিউটি ছাৰক আজি 2 দিন নিলোঁ এটা হৈছিল আমি চিংলু গৈছিলোঁ ছাৰপ্ৰাইজ আমাৰ ছলমান খান বুলি আমাক কমেণ্ট বক্সত বহুতে লিখিছিল ছলমান খানক লগত লৈ আহিছোঁ বহুত পাৰি দেই বহুত পাৰি আপোনালোকে আহক একদম ৰিলেক্স ফিল কৰিব ধুনীয়া পৰিৱেশ পানী ধুনীয়া একদম চক আপোনালোকে ফিল্টাৰ পানী ধুনীয়া পানী আপোনালোকে আহক এবাৰ নেচাৰেল যিটো চিনেৰী সেইটো আপোনালোকে ধুনীয়াকৈ ফিল কৰিব পাৰিব আৰু লগতে গা ধুব পাৰিব মুঠতে আহোঁতে আপোনাৰ যিটো এক্সপিৰিয়েঞ্চ পাব না আপুনি তাৰপাছত আহি যিটো ৱাটাৰফল আমি দেখাইছোঁ এবাৰ সোমাই দিব আপুনি চব পাহৰি যাব দুনিয়াত কি হৈছে মতলব নাই ভাবিব ইয়াতে থাকিম বুলি গতিকে ইমান ধুনীয়া আৰু আজি ভিডিঅ'ৰ বহুত দীঘল হ'ব কাৰণ বহুতো জেগাডোখৰ মানে আপোনালোকক ভালকৈ বুজোৱাৰ কাৰণে অলপ ভিডিঅ'টো দীঘল হ'ব পাৰে গতিকে স্কিপ নকৰিব পূৰা চাব কিবা যদি প্ৰব্লেম থাকে বা কিবা যদি হয় কমেণ্ট বক্সত লিখিব মই আপোনালোকক কৈ দিম সুজিত দাৰ নাম্বাৰো দি দিম ভাস্কৰ দা অলমষ্ট মষ্ট ইম্পৰ্টেণ্ট আজি ভিডিঅ'তে সি থাকিবই ধুনীয়া হৈছে গতিকে চবকে ধন্যবাদ জনাইছোঁ আৰু নেক্সট ইয়াৰ পৰা আৰু 2টামান ৱাটাৰফল আছে সেইখিনি শ্বৰ্টকৈ আপোনালোকক দেখাই যাম গতিকে ভিডিঅ'টো পূৰা চাব এবাৰ ডুবকি লগাই লওঁ নেকি কি কওঁ মোবাইলটো আমাৰ ছাৰক মানে ৰখাই থৈছোঁ দেই বহুত বেয়া পালে নেক্সট টাইম নানিলোঁ ওৱান টাইম এটাই প্ৰশ্ন বহুতে ভাল জেগা আৰু যিহেতু মই প্ৰথমবাৰ আহিছোঁ বহুতে ভাল লাগিছে আপোনালোকে ভিডিঅ'টো চাওক আৰু পাৰিলে জেগাটোলৈ আহক বহুত ধুনীয়া জেগা মানে একো ভাষা নাই মানে ক'বলৈ ইমানেই ধুনীয়া লাগিছে মানে তাক চপৰাইলৈ নিনিয়াৰ কাৰণে সি বেয়া পাইছিলে মই ক'লোঁ তোমাক এটা নতুন জেগা লৈ যাম সেইকাৰণে লৈ আহিছোঁ নহয় বেয়া পোৱা মানে সেইটো কোনো কথা নাই আৰু কিন্তু মনত আৰু সেইটো হয় আমি ছুটিৰ কথা থাকে আৰু ছুটিও নোপোৱা সেইটো কাৰণে যোৱাবাৰো প্লেনিং কৰিছিলোঁ কিন্তু কিছুমান বাধা হোৱাৰ কাৰণে নোৱাৰিলোঁ আহিবলৈ কিন্তু এবাৰ আহিছোঁ কিন্তু বহুত ভাল লাগিছে বহুতেই ভাল লাগিছে 1 2 3 1 2 3 নিপেনৰ পূৰা ব্যস্ত ব্লকিং কৰিবলৈ মোৰ আছে অ'কে বিৰোধী লৈছোঁ Time start now. Go. 5, 6, 7, 8, 9, 10. মজা লাগি 4, 5, 6, 7, 8, 9. আপনার 9 হলো আপনার। go পিছৰ চুমুকৰ পানী ডুবা বুলি কয় 8 ছেকেণ্ড 9 10 11 12 13 14 15 16 17 18 19 20 20 ছেকেণ্ড 20 ছেকেণ্ড
ভাস্কৰ দা আপুনি হেৰি কি কয় হেৰি চুইমাৰটো জানে নাই ইণ্টাৰ মজা একদম জেগাত জাপ মাৰি দিছে গাইজ একদম মানে খাতৰা জাপ মাৰি দিছে একদম একদম সেই ওপৰৰ পৰা একদম ডাইৰেক্ট পানীত ড্ৰাইভ মাৰি দিছে গাইজ কি ক'ম আৰু আপোনালোকে ইমান এতিয়া হেভি ষ্টাণ্ট এটা নল'ব কাৰণ একদম ষ্টিম আৰু মানে মানে পূৰা একদম প্ৰশিক্ষণ লোৱা আছে সেইকাৰণে মানে একদম পূৰা মাৰি দিছে একদম ট্ৰেইনিং লৈ থোৱা আছে গাইজ ত' আপোনালোকে আহিলে এনে ইমান ওপৰৰ পৰা ট্ৰাই নকৰিব মানে তো মানে ডাইৰেক্টলি যাম এইটো ৰিক্সি দেই একদম বহুত ৰিক্সি আছে ট্ৰাই নকৰিব হয় হয় এইটো মই এক্সপাৰ্ট লগত ৰাখি পিনি কৈছোঁ অ'কে এতিয়া আমি ইয়াতে অলপমান কল আনিছে মানে সুজিতে অলপ আমাৰ কাৰণে অলপ লঘু আহাৰ লৈ আহিছে তো আমি খাই বৈ ইয়ালৈ আৰু ইয়াৰ পৰা যামগৈ আৰু এইটো সুন্দৰ পৰিৱেশৰ পৰা বিদায় লৈছোঁ এক ধুনীয়া পৰিৱেশৰ মাজৰ পৰা আমি বিদায় লৈছোঁ বেয়াও লাগিছে কিন্তু যাব লাগিব টাইম হৈ গৈছে আশা কৰোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব নতুনকৈ কোনোবা যদি চাইছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু চবতকৈ ধন্যবাদ দিছোঁ ভাস্কৰ দা আহিছে আৰু তেওঁক মই লৈ আহিছোঁ গতিকে কৈছে যে ভাল লাগিছে ইমান ধুনীয়া জেগাত আহিছোঁ ভাল পাইছে সেইকাৰণে লাইক এটা কৰিব আৰু আপোনালোকক অনুৰোধ জনাইছোঁ আৰু মোৰ চেনেলটো গ্ৰ' হৈছে চবকে ধন্যবাদ জনাইছোঁ আগলৈ এনেদৰে ভিডিঅ' পাই থাকিব গতিকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ জয় এখন এই প্ৰকৃতিৰ মাজত এটা ধুনীয়া নিজৰা আছে গতিকে আপোনালোক নেদেখালে আপোনালোকে ক'ব কিয় নেদেখালে গতিকে এই নিজৰাটো আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ ইমান ধুনীয়া পৰিৱেশৰ মাজত এই পানী চব দাদা চব ইমান ধুনীয়া পানী গতিকে অকণমান টেষ্ট কৰি চাওঁ ধুনীয়া হৈছে গতিকে ইমান ধুনীয়া পৰিৱেশৰ মাজত আহিছোঁ গাইজ প্লিজ আপোনালোকক যে কৈছিলোঁ যে ইয়াত এদিনীয়া মানুহ আহিলে হেৰাই যাব সঁচাকৈ হেৰাই যাব ইয়াত কি কওঁ আপোনালোকে দেখিছে মই এতিয়া নামি দিছোঁ ইয়াত বহুত ডাউন আছে এইডোখৰ বহুত ডাউন ৱাৰ্ড হয় এতিয়া কাপোৰ সকাহাতী ভিলেজত আমি আহি পালোহি আৰু বহুত ভিতৰৰ পৰা আমি পালোহি বেয়াও লাগিছে কিন্তু উপায় নাই ভাস্কৰ দাক ধন্যবাদ তেওঁ চেনেল চাব আমাৰ চেনেল চাব তেওঁৰ চেনেল চাব সকলোকে মৰম দিব আৰু আপোনালোকে মানে কিবা বা তেনেকুৱা ভাল জেগা থাকিলে আমাক কমেণ্ট দিয়ক আমি যাম কমেণ্ট বক্সত আপুনি লিখি দিব আমি ভাস্কৰ দাক ইয়াতে বিদায় দিছোঁ থেংক ইউ প্ৰতাপ সিং ৰাজপুত আৰু এইফালে আছে নিপেন য়েছ থেংক ইউ ছেকেণ্ড ভাস্কৰ দাক নাই বিদায় দিছোঁ বাই অ'কে বাই দেই বাই বাই ঘৰ গৈ কল কৰিম এয়া ভাস্কৰ দাক বিদায় দিলোঁ আৰু এতিয়া আমিও যাব লাগিব বহুত দিন টাইম স্পেণ্ড কৰিলোঁ ভাস্কৰ দাৰ লগত নিশ্চয় ভাল লাগিলে আৰু এনেকুৱা জেগা যদি আপোনালোকৰ আছে কমেণ্ট বক্সত লিখি দিব আমি যাম ভাস্কৰ দা যাব ভৱিষ্যতে আশা ৰাখিলোঁ আকৌ ভাস্কৰ দাক লগ পাম আৰু ভিডিঅ'টো ইয়াতে
Nikolai.